হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিব ওলাইছোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী বিষয়া পুনৰ দেখা পোৱা গ'ল অসমৰ জনবাহিক ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত। ক্ৰমে 10 বা 12 বছৰ পিছত সম্পূৰ্ণ ব্যতিক্ৰমী চৰিত্ৰত বেহাৰবাৰী আউটপোষ্টত বৰ্তমান অচি বিজুলী বৰুৱা অৰ্থাৎ ৰাণী বিষয়া অলপ বেলেগ ধৰণে চৰিত্ৰত আপোনালোকে দেখা পাব। নাম মোৰ বিজুলী বৰুৱা। বেহাৰবাৰী আউটপোষ্টত বৰ্তমানলৈকে আপোনালোকে অচি ৰূপত ৰাণী বিষয়াক দেখা পাব। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাব। লগতে ভিডিঅ'টি লাইক কৰিব আৰু মোৰ চেনেলটি যদি নতুন কোনোবাই আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি